হেল্ল' এভৰিৱান মোৰ ইউটিউব চেনেল গীতিজ গ্ৰীডলৈ আপোনালোকক স্বাগতম আৰু মই গীতি মালিকা আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকলৈ এটা ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আৰু এয়া মই বনাই আছোঁ এটা ৰ'জ বুকে আৰু মই প্ৰথমে ষ্টাৰ্ট কৰিছোঁ ৰ'জৰ লিফ কেইটাৰ পৰা তো আপোনালোকে দেখিছে যে মই ৰ'জৰ লিফ কেইটা বনাই আছোঁ আৰু নেক্সট মই গোটেইখিনি হৈ গ'ল লিফ বনোৱা তাৰপিছত মই বনাবলৈ ষ্টাৰ্ট কৰিম ৰ'জ কেইপা আৰু এয়া ৰেড কালাৰত বনাই আছোঁ একচুৱেলি মোৰ চিনাকি বা এজনীয়ে ৰ'জৰ বুকেটো লাগে বুলি কৈছিলে তো এইটো কাৰণে আৰু তেওঁৰ ডিমাণ্ড আছিলে যে গোটেইকেইটা ৰ'জ মই ৰেড কালাৰত বনাব লাগে তো সেইটো কাৰণে মই ৰেড কালাৰতে বনাই দি আছোঁ আৰু বুকেটোত 6টা ৰেড ৰ'জ থাকিব তো এয়া মই বনাই আছোঁ আপোনালোককো সৰু সৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছোঁ বনোৱা ফুল ভিডিঅ' যদি লাগে আপোনালোকে জনাব মোক ৰ'জ কেনেকৈ বনায় মই আপোনালোকক দেখুৱাই দিম ফুল ভিডিঅ'টো ৰ'জ বনোৱা নেক্সট আপোনালোকে দেখিছে এইখিনি লৈ লৈছোঁ এতিয়া এইখিনি এছেম্বল কৰি আপোনালোকক ফাইনেল ৰিজাল্ট দেখাই আছোঁ এয়া ফাইনেল ৰিজাল্ট চাই লওক আপোনালোকে আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ